নমস্কাৰ মোৰ ইউটিউব চেনেললৈ পুনৰ স্বাগতম জনালোঁ। আহকচোন মই নাৰ্চাৰীৰ পৰা অনা নাৰ্জী ফুল কেইজোপা কেনেদৰে যতন ল'লোঁ আহকচোন চাওঁ। জুপি কিমান ধুনীয়াকৈ ফুলি আছে চাওকচোন। জুপি ইফালে কলি পেলাইছে। মই এই কেইজুপি নৱেম্বৰ লাষ্টত আনিছিলোঁ। আনি মই এসপ্তাহ দিন অলপ তেনেকৈ থৈ দিলোঁ। এসপ্তাহ অনাৰ পাছতহে মই মোৰ এই বান্দাৰ কাষতে, যিহেতু মোৰ ফুলবোৰ বান্দাৰ কাষতে আছে, কেইজুপিমানহে ফুল, ইয়াতে মই এনেদৰে টাবটোত যেনেকৈ হয় তেনেকৈ গাঁত এটা কৰি ল'লোঁ। টাবটোৰ দৰে ইয়াতে গাঁত এটা কৰি ল'লোঁ। মাটিখিনি উলিয়াই পিনে ইয়াত মই গোবৰ বালি মাটি মিশ্ৰণ কৰি পিনে ইয়াত এই পুলিটো ৰুই দিলোঁ। পানী দি থাকোঁ আৰু তথাপিতো ফুলকেইজুপি ইমান ভাল হৈ নাহিছিলে। তাৰপৰা চালোঁ পাতে বেছি আছিলে ফুলকেইজুপি। তাৰপিছত ভাবিলোঁ ডাঙৰ পাতখিনি কাটি দিওঁ, তেতিয়াই ফুলকেইজোপা ভাল হৈ আহে বাৰু বোলো। তেনেকৈ মানে ডাঙৰ পাত কিখিলা এইদৰে ডাঙৰ যিবিলাক পাত সেইবোৰ বেছি আছিলে, ফুলতকৈ পাতহে বেছি আছিলে। এইদৰে চব ডাঙৰ পাতবিলাক কাটি দিলোঁ। এইদৰে এইবোৰ ডাঙৰ পাতবোৰ কাটি দিলোঁ। তেতিয়া কলিখিনি ধুনীয়াকৈ ডাঙৰ হৈ আহিলে, লহপহকৈ বাঢ়ি আহিলে। এইদৰে আপোনালোকেও আনিছে যদি ফুলবোৰ ভালকৈ হোৱা নাই, ফুলা নাই, এনেকৈ ডাঙৰ পাতবিলাক কাটি দিবচোন। এতিয়া দেখিছে এইটো হেত কলি এতিয়া ধুনীয়াকৈ হৈ আহে। তাৰপৰা এই কি ধুনীয়াকৈ ফুল ফুলি আহিলে। মই পোনেই পুলিটো ৰুওঁতেই দি দিলোঁ সাৰ। তাৰপাছত আৰু মই ইয়াত সাৰ নাই দিয়া, পানীহে দি থাকোঁ। প্ৰথমতে গোবৰ মাটি বালি মিক্স কৰি দি দিলোঁ। এই জুপি তাৰ কাষতে, এই জুপিও প্ৰথমতে ফুলবিলাক সৰু সৰু হৈ আছিলে। ইয়াৰ পাতবিলাক ডাঙৰ ডাঙৰ পাতবিলাক চব মই এনেকৈ চোকা ব্লেড এখন লৈ কাটি দিলোঁ। এনেকৈ কাটি দিয়া এসপ্তাহমানৰ পাছতে ফুলখিনি ধুনীয়া হৈ আহিলে আৰু ওলাই আহিলে। এনেকৈ প্ৰথমতে ভাবিছিলোঁ কিনো ফুল আনিলোঁ এইবোৰ, এতিয়া দেখিলোঁ পাতখিনি যেতিয়া ডাঙৰ পাতখিনি বুঢ়া পাতখিনি কাটি দিলোঁ, বুঢ়া পাতখিনিও বহুত সাৰ খাই থাকে। এইখিনি কাটি দিলত ফুলকেইপাহিও ধুনীয়াকৈ ফুলিবলৈ ধৰিলে। আৰু এইবিলাক কলি পেলাই আছে। এইবিলাক ইয়াৰ কাষতে এই জুপি ইন্দ্ৰমালতী ৰুই থৈ দিছোঁ, ইয়াতে পচাই থৈ দিছোঁ, ইয়াতে শুই থাকিব। আৰু এই জুপি মই ফুল সৰহকৈ অনা নাছিলোঁ, 3 জুপিহে আনিছিলোঁ। 2 জুপি এইটো ৰঙৰ হ'ল, এজুপি হ'ল হালধীয়া। এই জুপি এই পাতবিলাক কটা দেৰি হ'ল, সেইকাৰণে এই জুপি ইমান ভাল এতিয়ালৈকে হোৱা নাই।
তথাপিতো এইবাৰ হৈছে আৰু এইবিলাক চব এনেকৈ কাটি দিব লাগে। কাটি দিলতহে ফুলখিনি ভালকৈ কলিকেইটাও সাৰ পাই এইকেইটা ওলাই আহিব। ইমান পাত বেছি, পাতেই সাৰবিলাক খাই পেলাই। মই টাবত দিয়া নাই, মাটিতে আছে বাৰু। মাটিতে আছে সেইটো। এনেকুৱা ধুনীয়া ফুলিছে। এই পাহি কিনাৰত, এই পাহি এপাহি আহিছে আৰু এইফালে এইটো কলি, এইফালে এটি কলি পেলাইছে। এই পাতবিলাক এইবোৰ বুঢ়া পাতবোৰ কাটি দিব লাগে। কাটি দিলতেহে ভাল ৰিজাল্ট পাইছোঁ। সম্পূৰ্ণ এমাহ হৈ গ'ল ইহঁতক অনা। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে চাই জনাব নিশ্চয়। যদি ভাল লাগিলে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰি দিব। ধন্যবাদ।